আমি এতিয়া কি কৰোঁ? কেৱল আপোনালোকৰ গাখিলাৰ বাবেই আজি আমাৰ এই দুৰৱস্থা। গড়ে ২০ জোপাকৈ ধৰিলেও প্ৰায় ১,০০০ পৰিয়ালৰ ২০,০০০ জোপা তামোলৰ মৃত্যু হ'ল। গেলি গ'ল অজস্ৰ পাণৰ লতা। তামোল পাণ হেনো আমাৰ স্বাভিমান। শত্ৰু বশীভূত হৈ আগবঢ়াই দিলে তামোল পাণ। শুনিছোঁ ককাহঁতেও বোলে বহু মাটি দান দিলে এযোৰ তামোল পাণৰ বিনিময়তে। মথাউৰিটো বান্ধিম বান্ধিম বুলি মেলে মিটিঙে বহুত প্ৰতিশ্ৰুতি দিলে, কিন্তু পাহৰি থাকিলে। চিঞৰি থকা ককাই ভাইকেইজনৰ মুখবোৰো বন্ধ কৰি পেলালে। নদীক বদনাম নিদিবহে, নদীৰ একো দোষ নাই। সুবিধা ল'বই, মুকলি বাট মুকলি পথাৰ পালে। ৰুধিব নোৱাৰি সঁচা, সলনি কিন্তু কৰিব পাৰি নদীৰ ধাৰা। বুজিছোঁ অট্টালিকাত শুই বহি আমাৰ এই ক্ষীৰ্ণ শৰীৰবোৰ চাই চাই আপোনালোকে এতিয়া দুটামান নতুন টোপৰ কথাকে ভাবি আছে। আহিব, একো নকওঁ দিয়ক। প্ৰতিবাদ কৰিব পৰা শক্তি যেন হেৰাই গৈছে। আমদানিকৃত হ'লেও সন্মুখত সজাই দিম এযোৰ তামোল পাণ। কিন্তু আমি এতিয়া কি কৰোঁ? ভোকত কলমলাই থাকে পেট, নিদ্ৰাটো শুনি পাওঁ তীব্ৰবেগী পানীৰ জৰ জৰ শব্দ। আমি এতিয়া কি কৰোঁ?